নমস্কাৰ সকলোলৈকে। কি খবৰ সকলো? নিশ্চয় ভালে আছে। পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ অসমীয়া বোৱাৰী মাইনুদত্তৰ অন্য এটি ভ্লগ ভিডিঅ'লৈ। আজি ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম মই নতুনকৈ এটা ৰেচিপি বনাব লৈছোঁ। মই আগতে বনাই পোৱা নাই, আজি প্ৰথমবাৰ বনাম আৰু ভিডিঅ'টো সকলোৱে চাব। এতিয়া মই জ্ঞানক গা ধুৱাই ল'ম। এইটো আমাৰ জ্ঞানে আকৌ পানী খেলি আছে। হাই হাই কৈ দিয়া। হাই হাই হাতটোৱে এনেকৈ নকয়, হাই কোৱা, হাই তেনেকৈ নকয় নহয়। তুমি কি খেলিছা? কি বনাইছা? অঁ আমাৰ জ্ঞান আজিকালি গুণ্ডা গুণ্ডা নকয়। হাই কৈ দিয়া, এইফালে হাই কৈ দিয়া, এইফালে চাই কোৱা, এইফালে চাই লোৱা। হাই সময় নাই তাৰ, একদম অকল পানী 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 খেলিবলৈ তাক একো পালে আৰু একোৱেই নালাগে। হাই কৈ দিয়া, এইফালে চাই কোৱা, হাই হাই কৈ দিয়া আকৌ, হাই কৈ দিয়া। চোৱা এইফালে কি যে খেলিছে আৰু। জ্ঞান বেট বল গাটো ধুই ওলাব হৈ গ'ল। কাপোৰ খোলাই থৈ দিওঁ, দিয়া দিয়া। হা ন দিয়া নিদিয়ে। এতিয়া জ্ঞানক গাটো ধুৱাই লওঁ, তাৰপিছত আহিম আমাৰ ৰেচিপিটোৰ মাজলৈ। সকলোৱে ভিডিঅ'টো চাই থাকিব। সেইকণ গা ধুই এতিয়া শুই গ'ল। যেনে তেনে শুৱাই থৈ আহিছোঁ। তাক শুৱাই ল'লেহে মই এইকণ সময় অকণমান আজৰি হ'ব পাৰোঁ, নহ'লে তাৰ লগতে লাগি থাকোঁতেনেই মোৰ সময়বোৰ পাৰ হৈ যায়। যি কি নহওক, মই এই আজৰি সময়কণতে মোৰ ভাল লগা কামবোৰে মই মোৰ ভিডিঅ' বনাওঁ। আপোনালোকে মোক অকণমান এই চেনেলটোক আগুৱাই নিয়াত সকলোৱে সহায় কৰিব। হয়তো আপোনালোকে বিচৰা ধৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই, সেইকাৰণে হয়তো মোৰ চেনেলটো মই আশা কৰা ধৰণে আগুৱাই যোৱা নাই। চেষ্টা কৰিম মই মোৰ ভিডিঅ'বোৰ আপোনালোকে বিচৰা ধৰণে দিবলৈ। আৰু আচলতে জ্ঞানৰ কাৰণে মই তাক বেছি সময় দি থাকিবলগীয়া হয় যে, সেইকাৰণে ভিডিঅ'বোৰ কমকৈ বনোৱা হয়। হ'লেও যিকেইটা ভিডিঅ' বনাওঁ আপোনালোকে যেন অকণমান চাই মোৰ চেনেলটোক আগুৱাই নিয়ে। আৰু এটা কথা, মোক যদি কোনোবাই জানিব বিচাৰে মইনো ভিডিঅ' বনাবলৈ কিয় আৰম্ভ কৰিলোঁ, মোক কমেণ্ট বক্সত সকলোৱে কমেণ্ট কৰিব। মই অন্য এটি ভিডিঅ'ৰ জৰিয়তে মই সকলোকে জনাই দিম মই কিয় ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ। আহক আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। আজি মই বনাম, এইটো হৈছে ভীমকলৰ পৰা। কি হ'ব নাজানো, আৰু বনাই চাম। মই নিজেও চিয়'ৰ নহয় এইটোৱে যে হ'বগৈ বুলি। বনাই চালেহে গম পাম যে হয় এইটো কি ৰূপ লৈছেগৈ। চাই থাকিব সকলোৱে ভিডিঅ'টো। এইখিনি এতিয়া মই ভালদৰে বাকলি গুচাই ল'ম। এনেদৰে বাচন এটা লৈ লৈছোঁ। কলখিনি এতিয়া মই বাকলি গুচাই এইটোত থৈ যাম এটা এটাকৈ। এইখিনি হৈ গ'ল, দেখিছে এইখিনি। এতিয়া গুচাই হৈ গ'ল, বাকলি গুচাই। এইখিনি এতিয়া আমি ভালদৰে এনেধৰণে ফেনেকি দিব লাগিব ধুনীয়াকৈ। হৈ গ'ল এইখিনি পিটিকি। মই এতিয়া পুনৰ এটা গামলাত এইখন কাপোৰ পাৰি লৈছোঁ। আৰু কাপোৰখন আকৌ আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব, এখন পেলাই দিব লাগিব। সেইকাৰণে একেবাৰে ব্যৱহাৰ কৰিব নোৱাৰাকৈ পেলাই দিব পৰা এখন কাপোৰ ল'ব আপোনালোকে। চাফাকৈ ধুই ল'ব। চূৰ্ণি হ'লে বেছি ভাল হয়। মোৰ এতিয়া চূৰ্ণি নাই যিহেতু মই এইখনকে লৈছোঁ। ইয়াত এতিয়া মই কলখিনি দি দিম। তাৰপিছত এইখিনিত অকণমান এইখিনি এতিয়া মই পানী অলপ আনি লৈছোঁ। অকণমান পানী ছটিয়াই দিম।
চেট খাই ল'বৰ কাৰণে কৰি পোৱা নাই দেই, চাইছোঁহে ট্ৰাই কৰি পাৰ হ'বনে নহয়নে। কোনোবাই বনাইছে যদিও মই চোৱা নাই কিন্তু দেই। এইখিনি তাৰ ভীমকলৰ ৰস উলিয়াই ল'লোঁ। তাৰপিছত এইখিনি এতিয়া আমি ব'লক পাকঘৰলৈ যাওঁ। গেছটো জ্বলাই লৈছোঁ। এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন এতিয়া অলপ গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া এইখিনি আমি চেপি উলিয়াই থোৱা ভীমকলৰ ৰসখিনি কেৰাহীত দি দিম। গেছৰ চিমটো অকণমান সৰু কৰি দিছোঁ। ফাইনেলি হৈ গৈছেগে। ৱাও, খুব ধুনীয়া হৈছে। বাট অন্য আমি যিবোৰ বজাৰৰ পৰা যিকোনো ফ্লেভাৰৰ জেলিবিলাক আনি খাওঁ যে, তেনেকুৱা এইখিনি এতিয়া জেলি আকাৰো হৈছেগৈ। এইখিনিক এতিয়া নাম দিব পৰা যাব, ভীমকলৰ জেলি। এয়া চাওক, গুড়ৰ নিচিনা এটা ৰং হৈ গৈছে, ৰঙচুৱাকৈ। খুব ধুনীয়া হৈছে ৰঙা। এইখিনিত মই ভাবিছোঁ যে ইয়াত অলপ ইলাচি দিলে স্মেলৰ কাৰণে ভাল হ'ব, আৰু সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে ইয়াত বাদাম, খিচমিচ কিবাকিবি সেইবিলাক নমাবৰ সময়ত মিক্স কৰি দিলে হয়তো বেয়া নহ'ব চাগে, মই ভাবিছোঁ। এইখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এইখিনি মোৰ ৰেডি হৈ গৈছে আজি ভীমকলৰ জেলি। ইয়াক আমি ৰুটিৰ লগত, ব্ৰেডৰ লগত, আমি স্কুলৰ ল'ৰা ছোৱালী টিফিন বক্সত ব্ৰেডৰ লগত জেলি আমি দিব পাৰিম। এইখিনি বাচনত কাঢ়ি দিম। এইখিনি দেখিছে, এতিয়া গৰম হৈ আছে। অকণমান ঠাণ্ডা হ'লে এইখিনি আৰু অলপ টান হৈ যাব। টান হৈছেগৈ লাহে লাহে। মনটো ভাল লাগি গৈছে, কিবা এটা বস্তু যেতিয়া নতুনকৈ বনোৱা হয়, খুব ধুনীয়াকৈ হৈ উঠিলে সঁচাকৈ খুব ভাল লাগে মনটো। মই যিকোনো বস্তু বনাই খুবেই ভাল পাওঁ। আজিকালি জ্ঞানৰ পৰা অকণমান সময় নাপাওঁ কাৰণে বনোৱা কমেই হয়, কিন্তু মই বস্তু যোগাৰ থাকিলে বনাবলৈ মোৰ কেতিয়াও এলাহ নালাগে। এইখিনি দেখিছে, দি লৈছোঁ। অকণমান হৈছে যিহেতু প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। এইটো আমাৰ জ্ঞান শুই উঠিলেই, দেখিছেনে বাৰু? অকণমান শুলে, মই আজৰি হ'ব পালোঁহে, সি শুই উঠিলেই। এয়া আমাৰ দেখিছে ৰেডি হৈ গ'ল ভীমকলৰ জেলি। খুব ধুনীয়া হৈছে, বহুত ভাল লাগিছে, ইমান ধুনীয়া। এয়া মই ব্ৰেডৰ লগত অকণমান খাই দেখুৱাম, খাবলৈ কেনেকুৱা হৈছে। যিহেতু নতুনকৈ বনাইছোঁ, নিজৰো খাওঁ খাওঁ লাগি আছে, সেইকাৰণে খাই চাওঁ বুলি ভাবিছোঁ। নকৰিবা, এইটো হাই টেষ্টি চোৱা। অঁ, আগত দম দি থাকে। এইটো খাই চোৱা। মই আগত খাই চাই লওঁ, যিহেতু মই প্ৰথম বনাইছোঁ ন। মই আগতীয়াকৈ মই খাই চাই লওঁ, ল'ৰা ছোৱালী খুওৱাৰ আগতে।
সঁচাকৈ বহুত ধুনীয়া হৈছে খাবলৈ। আপোনালোকেও বনাই ঘৰত খাই চাব। বহুত ধুনীয়া, সম্পূৰ্ণ অকল ভীমকলেৰে বনোৱা হৈছে। খুব ধুনীয়া এটা ৰেচিপি। আৰু যিসকল ল'ৰা ছোৱালীয়ে ভীমকল নাখায় তেওঁলোকক ভীমকলখিনি এনেধৰণে জেলি বনাই দিব আৰু তেওঁলোকে ৰুটিৰ লগত ব্ৰেডৰ লগত খাই খুব ভাল পাব। আৰু বহুত ভাল বস্তু এইটো। ভীমকল খালে জানেই সকলোৱে বহুত উপকাৰী ভীমকল স্বাস্থ্যৰ বাবে। সেইকাৰণে মই আজি এইটো ৰেচিপি বনাই চালোঁ। আৰু সকলোৰে ঘৰত ভীমকল থাকেই, বনাই চাব। খুব ধুনীয়া এটা ৰেচিপি। আজি যদি এই ৰেচিপিটো সকলোৰে ভাল লাগিলে মোৰ আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোক যদি এতিয়াও কোনেও ছাবস্ক্ৰাইব কৰা নাই সকলো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত সকলোকে লগ পাম। ধন্যবাদ।